নমস্কাৰ। আজি চাহৰ লগত খাবৰ বাবে এটা ঘৰতে চুজিৰ কেক বনাবলৈ লৈছোঁ। চাওকচোন মইনো কেনেদৰে বনাইছোঁ। একদম চিম্পুলকৈ অতি কম সময়ত বনাবলৈ লৈছোঁ। বজাৰৰ বিস্কুট কিমান খাব, সেয়েহে ভাবিলোঁ চুজি আছিল ঘৰতে, বনাই লওঁ কেক এটা। আৰু মই মেজাৰিং কাপে দিছোঁ 1 কাপ চুজি, এবাটি গুড় আৰু দিছোঁ আধা কাপ মই আটা গুড়ি। ইয়াতে দি দিছোঁ অকণ বেকিং পাউডাৰ। ভালদৰে মিশ্ৰণ কৰি মোৰ কেইটামান ভজা বাদাম আছিল, তাকো ইয়াতে দি দিছোঁ। আৰু আধা ঘণ্টামানৰ বাবে মই ফ্ৰিজত ৰাখি দিলোঁ। ইফালে কেক টিনটোত এনেদৰে ঘি লগাই কাগজ পাৰি লৈছোঁ। আৰু এইখিনি আধা ঘণ্টাৰ পাছত উলিয়াই আনি এচামুচ ঘি দিছোঁ আৰু ভালদৰে মিশ্ৰণ কৰি মই কেক টিনটোত এনেদৰে ভৰাই দিছোঁ। আৰু মই কেৰাহীত বনাম, সেয়েহে অলপ সময় কেৰাহীখন গৰম কৰি ল'লোঁ আৰু তাতে ষ্টেণ্ডডাল দি মই কেক টিনটো বহাই দিলোঁ। আৰু ইয়াতে ধুনীয়া দেখিবৰ বাবে আৰু কেইটামান বাদাম দি দিলোঁ ওপৰতে। আৰু 45 মিনিটমান সময়ৰ পাছত মোৰ চব কেকটো ধুনীয়াকৈ ফুলি উঠিছে। খাবলৈ খুবেই টেষ্টি হৈছে। একদম চিম্পুলকৈ বনাইছোঁ। আজি প্ৰথম বনাইছোঁ মই গুড় দি। খাবলৈ কিন্তু বহুতেই টেষ্টি হয় গুড়ৰ কেক। আজি ফাৰ্ষ্ট টাইম খালোঁ, ভাল লাগিল। আপোনালোকে খাই চাব যদি গুড় দি খাই চোৱা নাই। আৰু দেখিবলৈ ধুনীয়া লাগিছে। আপোনালোকে অন্য ড্ৰাই ফ্ৰুটছো দিব পাৰে। মোৰ ওচৰত নাছিল যিহেতু, সেয়েহে মই ইয়াকে দিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। বাই।